নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ ছাত্ৰসকলে এই মুহূৰ্তত আহি পৰিছে এটা বিগ আপডেট 2021 বৰ্ষত যেটো স্পেশাল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছিল অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা দ্বাদশ শ্ৰেণী সকলোভাৱে আৰু এই পৰীক্ষা সন্দৰ্ভত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলত পোন প্ৰথমবাৰ আহিছে তেতিয়া সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা এনে ধৰণৰ ভিডিও নিত্য পাবৰ কাৰণে গতিকে হক ভিডিওটো আৰম্ভ কৰো দেৰি নকৰাকৈ ছাত্ৰসকল তোমালোকে হয়তো সকলোৱে জানা যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছিল যে 2021 বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল যেটো ৰিজাল্ট দিয়া হৈছিল সেই ৰিজাল্টটো কেৱল টেটৰ বাহিৰে বাকি চাকৰি ক্ষেত্ৰত প্ৰযোজ্য হ'ব লগতে ঘোষণা কৰা হৈছিল যিসকল ছাত্ৰসকলে বা টেট পৰীক্ষা দিব বিচাৰিছে তেওঁলোকে স্পেশাল পৰীক্ষা দিব লাগিব লগতে যিসকল ছাত্ৰসকলে এই পৰীক্ষাৰ ৰিজাল্টত সন্তুষ্ট নহয় তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু এই সন্দৰ্ভত এখন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছিল যে এখন স্পেশাল পৰীক্ষা অনুষ্ঠিত হ'ব আৰু স্পেশাল পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আবেদন প্ৰক্ৰিয়া লাষ্ট ডেট শেষ হৈ গ'ল আৰু তাৰ বাবে ইতিমধ্যে দেখা পোৱা গৈছে যে 1% ছাত্ৰসকলে আবেদন কৰিছে স্পেশাল পৰীক্ষা দিবৰ বাবে এটো এটা গুৰুত্বপূৰ্ণ খবৰ সকলো ছাত্ৰসকলৰ বাবে যে 1% ছাত্ৰ-ছাত্ৰীসকলেহে আবেদন কৰিছে তাত 1800 ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিছে এই পৰীক্ষা দিবৰ বাবে 99% ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰা নাই এই পৰীক্ষা দিবৰ বাবে যে কোভিড-19 ৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাকৈ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু যিসকল ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাত সন্তুষ্ট হোৱা নাছিল তেওঁলোকে পৰীক্ষা দিবৰ বাবে সুযোগ দিয়া হৈছিল শিক্ষা বিভাগৰ ফালৰ পৰা কিন্তু এই পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে সুযোগটো গ্ৰহণ কৰা নাই আৰু পৰীক্ষাৰ বাবে আবেদনৰ অন্তিম তাৰিখ আছিল 16 আগষ্ট গতিকে পৰীক্ষাৰ আবেদনৰ অন্তিম তাৰিখটো শেষ হৈ গ'ল আৰু কেৱল নগণ্য ছাত্ৰ-ছাত্ৰীসকলেহে আবেদন কৰিছে স্পেশাল পৰীক্ষা দিবৰ বাবে এটো এটা গুৰুত্বপূৰ্ণ খবৰ উল্লেখযোগ্য যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে আবেদনকাৰীৰ সংখ্যা তুলনামূলকভাৱে কম হলেও কিন্তু মেট্ৰিকৰ যেটো বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব এই বিশেষ পৰীক্ষাত 22000 প্ৰাৰ্থী আবেদন দাখিল কৰিছে স্পেশাল পৰীক্ষা দিবৰ বাবে এটো এটা গুৰুত্বপূৰ্ণ খবৰ যে 22000 ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিছে মেট্ৰিকৰ যেটো স্পেশাল পৰীক্ষা হ'ব এই স্পেশাল পৰীক্ষাৰ বাবে ছাত্ৰসকল আজিলৈ ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল পাইছা তেতিয়া লাইক আৰু শেয়াৰ কৰিবলৈ পাহৰি নাযাবা ধন্যবাদ।